হেল্ল' এভৰিৱান, ৰাতি 10:30 বাজিছে। ভিডিঅ'টো কেইদিনমান আগৰে মানে বনাবলৈ টাইম পোৱা নাছিলোঁ। দেখিছেনে, মাংস আনিছিলোঁ ভাতৰ লগত খাবলৈ, কিন্তু অকণমান সময়ৰ অভাৱ আছিল। গতিকে বোলো বিৰিয়ানীকে বনাই দিওঁ, ইনষ্টেণ্ট বিৰিয়ানী কেনেকৈনো বনালোঁ। ইয়াৰ মাংস ধুনীয়াকৈ গ্ৰেভিটো বনাই ল'লোঁ, বিলাহী পিঁয়াজ দি ধুনীয়াকৈ অলপ পিঁয়াজ মানে ফ্ৰাই কৰি পেলাই বেলেগকৈ থৈ ল'লোঁ। তাৰপিছত লগত বাচমতি ৰাইচ আছিলে। তাৰপিছত এই মাংসখিনি যে আধা কেজি হৈ গ'ল, তাৰপিছত তাতে সেই চাউলখিনি দি পেলাই ভালদৰে ভাজি ল'লোঁ। তাতে তেজপাতো দিছিলোঁ, তাৰপিছতে অলপ বিৰিয়ানী মছলা মানে দি দিছিলোঁ গ্ৰেভিটোত। আৰু এনেকৈ ভাজি হোৱাৰ পিছতে পানী মানে বেছি দিব নালাগে, কাৰণ চাউলটো অলৰেডি অকণমান মানে কি আগতীয়াকৈ তিয়াই থৈছিলোঁ। তাৰপিছত এয়া ফ্ৰাই কৰা পিঁয়াজখিনি আৰু ওপৰৰ পৰা দি দিলোঁ অলপ বিৰিয়ানী মছলা, এভাৰেষ্টৰ বিৰিয়ানী মছলা দিলোঁ, একদম চিম্পুল চবৰ। তাৰপিছত তাতে ধনিয়া অলপ দি দিলোঁ, দি পেলাই ভালদৰে মিলাই ল'লোঁ। আৰু মিলাই লোৱাৰ পিছত তাতে দি দিলোঁ কেঁচা জলকীয়া দুটামান। তাৰপিছত আৰু বেলেগ একো নাই, ঢাকনা মাৰি দিলোঁ। ইনষ্টেণ্ট ৰেচিপি আৰু এইটো দেই, কোনোবাই বনাই খালে খাব পাৰিব। আৰু চাওক এয়া বিৰিয়ানী ৰেডি।